আজি বঙলাগাঁৱৰ বজাৰত গেলো এটাও ভাড়া নাপালো এই বেটাৰী গাড়ী গাড়ীখানে দুখীয়াৰ ভাত মাৰি দিছি কিবা এটা বেলেগ বেপাৰ কৰিব লাগিব আকৌ চুৰা কৰিব লাগিব গম পাই সেইবাৰ চুৰ কৰিলো চাইকেলে চুৰ কৰোঁতে জান মাৰি দিছি এবাৰো আকৌ বা কি কৰা যায় গাঁৱৰ মানুহ এবাৰ শুনি আকৌ কামবোৰে মোক কি কৰে ঠিক নাই ঐ মাকন আজি এটাও ভাড়া নাপালো তুম গাড়ী একা শেষ কৰি দিছে এইখিনি আমাৰ ফুফাই বা হুমাই ৰাখিলে ভাল আছিলে এডাল গৰু পাইছিলো মুকা উৰাই নিবা খুজাই মাকন গাটো ৰো গৰম পানী অলপমান উলাই আন তই কি মছা ইকা আটাবালি তই কি মছা বুলি কৈছা গোটাই ৰাস্তা পুৰা পেনা পেনি মাৰি ঘুমাই ফচি গৈছো এটা খাই গৰু উঠাই দিছিল মাই মই দেখোন ডাং খাই উৰি যাবা খুজো এটা মানুহ ওচৰত আছিল বুলিয়ে ভাগ্য ভাল মোক দিলছি মই আজি কি লাজ পাইছো চকুৰ মাজত হেয়া চাচোন গুবাৰ চিন তই বজাৰত যাছো একবাৰ গুবাৰ চিন পাবি চব মোৰ চেন্ডাল উৰাইছিল গপানিয়ান ইয়া দস্তে নক কিয়া কি হয় এটাই ৰাজা সেই মতে আমাৰ অসমীয়া জিয়া 10টা বিয়া কৰালিও কাম নাই মিয়া জিয়া এটাই ৰাজা দেখল তুমি মানে কি হলাই এই লেখৰু না হে আলনা জৰা হয় এই মাকন গৰম পানী লৈ হে ঢালি যাও মই নেকি Oh no! নমস্কাৰ মৰমৰ বন্ধু বান্ধৱী আৰু দাদা বাইদেউসকল আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰিব কাৰণ আপোনাৰ এটা লাইকে আমাক আন এটা ভিডিঅ' বনাবলৈ সাহস দিয়ে আৰু অৱশেষত আমাৰ চেনেলটো এটা শ্বেয়াৰ কৰি দিব যাৰ ফলত আমাৰ এই ভিডিঅ' আপোনাৰ জৰিয়তে আন এজনে চাব পাৰিব ধন্যবাদ জয় অসম।